নমস্কাৰ সকলোকে ৱেলকাম বেক টু কেণ্ডিড ডিজি। আজি মই একদমেই চিম্পল এটা ৰেচিপি লৈ আহিছোঁ। ইয়াত মই 4টা জিকা লৈছোঁ আৰু 3টা আলু এনেকৈ কাটি লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ আৰু 3টা জলকীয়া ফালি লৈছোঁ। তাৰপিছত আপোনালোকে কেৰাহীটোত এনেকৈ তেল দিব। তেল দিয়াৰ পিছত অকণমান কালজিৰা দিলে হ'ল। কালজিৰাটো স্কিপ কৰিব পাৰে, নিদিলেও কথা নাই। আৰু পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিলে হ'ল। তাৰপিছত আলুখিনি দিব। আলু যিহেতু সিজোতে টাইম লাগে, আলুখিনি আগতে দিব আৰু জলকীয়াখিনি দি ঢাকনি মাৰি থৈ দিব। অকণমান টাইম ৰখাৰ পিছত চাব যে আলুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া জিকাখিনি দি দিব পাৰিব। জিকা যিহেতু নিজৰে পানী থাকে, সিজোতে বেছি টাইম নালাগে। আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিব। তাৰপিছত অকণমান টাইম লৰচৰ কৰাৰ পিছত দেখিব যে ধুনীয়াকৈ পানী ওলাই গৈছে আৰু জিকা আৰু আলুখিনি সিজি গৈছে। আৰু আমাৰ জিকা আৰু আলু ভাজি ৰেডি হৈ গ'ল। এনেকুৱা যদি অসমীয়া চিম্পল ৰেচিপি বিচাৰে মোক ফ'ল' কৰি যাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।